संस्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे
সকলোকে নমস্কাৰ কৰোঁ। এই হ'ল জগতৰ আধাৰ, এই হ'ল পৰম পুৰুষ, এয়াই কৃষ্ণ, এয়াই লীলাময় কৃষ্ণ, এয়াই বৃন্দাবন বিহাৰী, এয়াই ব্ৰজধামৰ প্ৰাণ, যশোদা নয়নৰ মণি আৰু ভকতৰ হৃদয় ভূষণ, এয়াই কৃষ্ণ ভকত বৎসল ভগৱান। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞানৰ আসন্দিত, আৰু যতে কৈছো তোমাৰ বিনৰটো চৰাচৰ মায়ক। সকলোৱে সেৱা কৰক, সকলোৱে সেৱা কৰক। হে কৃষ্ণ, হে প্ৰাণস্বামী, হে পৰমানন্দ, হে পৰম পুৰুষ, আজি এই গাঁৱৰ সমস্ত গাঁওবাসীয়ে এই অঞ্চলৰ প্ৰতি ঘৰ গৃহস্থীৰ আধ্যাত্মিক সুখ শান্তি আৰু পৰমাৰ্থিক কল্যাণৰ উদ্দেশ্য কৰি প্ৰভু তোমাৰ এই লীলা বিহাৰী শ্ৰীমদ ভাগৱত মহাপুৰাণ পূৰ্ণ লীলা, ইয়াকে প্ৰভু 5 দিনীয়াকৈ শ্ৰৱণ কীৰ্তন ব্যাখ্যা ইয়াতে সন্নিৱিষ্ট কৰি প্ৰভু ইয়াতে অনুষ্ঠানভাগ আয়োজন কৰিছে। উদ্যোক্তাসকলে হে প্ৰভু, ইয়াতো তোমাৰ চৰণে সেৱাভাগ জনাওঁতে কোনোবাখিনি কোটি কোটি অপৰাধ হ'ব পাৰে, সমস্ত অপৰাধৰ উদ্ধাৰ কৰিবলৈ প্ৰভু উদ্যোক্তাসকলৰ সেৱাসকলৰ যদি সেৱা জনাওঁতে কৰোবাত ত্ৰুটি দৃষ্টি কৰিছে প্ৰভু, তাৰ সমস্ত প্ৰতিও সদয় হ'ব লাগে। আৰু শ্ৰোতাসকল প্ৰতিদিন আহি প্ৰভু তোমাৰ চৰণৰ আশ্ৰয় কৰি শ্ৰীমদ ভাগৱত মহাপুৰাণৰ পাঠ আৰু অমৃতময় কথা জ্ঞান কথা শ্ৰৱণ কৰিছে জীৱনৰ কাৰণে, তাৰ সমস্ত ভৱিষ্যত কল্যাণৰ কাৰণে। হে প্ৰভু, তাতো যদি কোনোবাকে দোষাৰো হৈছে সকলোখিনি ক্ষমা কৰিব লাগে। আৰু আমাৰ এই আধ্যাত্মিক পৰিয়াল প্ৰভু তোমাৰ ওচৰতে এইটো গীতে মাতে আৰু ব্যাখ্যাই প্ৰভু ইয়াতে উদ্যোক্তাসকলে দায়িত্ব দিছিলে, আৰু ইয়াতে সেই দায়িত্ব পালন কৰোঁতে আমাৰ যদি বৃদ্ধ হৈ কোনোবাই অপৰাধ হৈছে সমস্ত অপৰাধৰ পৰা উদ্ধাৰ কৰি সমস্ত ভাগৱতৰ মহাফল প্ৰদান কৰি এই গাঁওবাসীৰ জীৱন আধ্যাত্মিকতাৰে পৰিপূৰ্ণ কৰি, আৰু সেই মহালক্ষ্মী মা এই গাঁৱৰ সমস্ত মানুহ প্ৰতিঘৰ গৃহস্থীৰ দৰিদ্ৰতা আছে, প্ৰভু দুখ আছে, কষ্ট আছে, হে মা, হে জগত মাতা মহালক্ষ্মী।